সেন্দুৰ। লগৰীয়াৰ লগত হাঁহি মাতি মুকলি মনেৰে প্ৰচেছন কৰি গৈ থকা কলেজীয়া ছোৱালী হঠাতে বাটৰ কাষত থিয় হৈ প্ৰচেছন চাই থকা দেউতাকৰ চকুৱে চকুৱে পৰিলে যেনেকৈ অলপ কোচ খাই যায়, সোনকালে দেউতাকক পাৰ হৈ যাবলৈ চেষ্টা কৰে, মাছ বজাৰৰ মাজত জাহাজ কোম্পানীৰ একাউণ্টেণ্ট প্ৰভাকৰ ৰায়চৌধুৰী ঠিক তেনেকৈ কোচ খাই গ'ল আৰু ডিঙি মেলি মেলি মাছ চাই ফুৰা অইন মানুহৰ আৰেদি তলমূৰকৈ ললিতাক পাৰ হৈ যাবলৈ লৰালৰি কৰিলে। তেওঁ ভাবিবলৈ চেষ্টা কৰিলে ললিতাই হয়তো তেওঁক মন কৰা নাই। কিন্তু ৰায়চৌধুৰীৰ চেষ্টা মিছা হ'ল। ললিতাই তেওঁক ঠিক মন কৰিলে। মন কৰিলেই আনকি ওচৰ পাজৰৰ আৰু 10জনে শুনাকৈ চিঞৰি তাই ৰায়চৌধুৰীক মাতো লগালে। বেচা দামতকৈ কম দাম দিয়া গ্ৰাহক এজনক পৰিষ্কাৰ মাতেৰে নাই নহ'ব নোৱাৰিম আমাৰ কিনা দামী নপৰে বুলি উত্তৰটো দি ললিতাই ওচৰৰ বাল্টিটোৰ পৰা পানী একাজলি সন্মুখৰ মাছকেইটাৰ গাত ছটিয়াই দিছিল। তাৰপিছত গা ধুৱাওঁতে কেঁচুৱাৰ গাত হাত ফুৰোৱাৰ নিচিনাকৈ মাছকেইটাৰ গাত হাত ফুৰাইছিল। তাই এইখিনি কাম কৰি থকা সময়খিনিত মাছৰ গাত পৰি থকা মাখিবিলাকে সৰুকৈ এটা পাক ঘূৰি আহিল আৰু ললিতাৰ হাত ফুৰোৱা হোৱাৰ পিছত সিহঁতে আকৌ বহিলহি। এইবাৰ ললিতাই মাখি খেদোৱাৰ উদ্দেশ্যে মাছ চিলাবলৈ ৰখা তমালমুঠি দুটামান বিচনী চলোৱা দি চলাইছে। ঠিক এনে সময়তে তাই প্ৰভাকৰ ৰায়চৌধুৰীৰ ওপৰত চকু পৰিল। ৰায়চৌধুৰী মানুহৰ আৰে আৰে আঁতৰি যাব খোজা দেখি তাইৰ সন্দেহ হ'ল মানুহজনে তাইক নেদেখিলে নে কি। সেইকাৰণে ৰায়চৌধুৰী বেছি আঁতৰ হ'বলৈ নৌপাওঁতেই তাই ডাঙৰকৈ মাত লগালে, আহক বাবু। ললিতাৰ মাতত একেলগে কেইবাজনো বাবুৱে তাইলৈ উভতি চালে। কাক মাতিছে ধৰিব নোৱাৰি তেওঁলোকে ইজনৰ সিজনৰ মুখলৈ চোৱাচুই কৰিলে। তাৰপিছত চিৰাচৰিত প্ৰথামতে পুহাৰীয়ে গ্ৰাহক মাতিছে বুলি ধৰি লৈ দিহাদিহি গুচি গ'ল। প্ৰভাকৰ ৰায়চৌধুৰীয়ে মোকো মতা নাই বুলি ধৰি লৈ তেওঁলোকৰ লগতে গুচি যাব পৰা যায় নেকি এবাৰ ভাবি চালে। কিন্তু তেনেকৈ ধৰি লোৱাৰ তেওঁৰ কোনো উপায় নাছিল। ললিতাই তেতিয়াও অত্যন্ত লাজকুৰীয়া হাঁহি এটা মুখত লৈ আগ্ৰহনা দৃষ্টিৰে তেওঁলৈ চাই আছিল। ৰায়চৌধুৰী থিয় হৈ ৰ'ল। তমাল এডালত সাঙুৰি দিয়া মাছ এচকল বাওঁ হাতত ওলমাই লৈ মানুহ এজনে তেওঁৰ কাষেদি পাৰ হৈ গ'ল। মাছ টুকুৰাত তেজ বিৰিঙি আছিল। কাষেদি যাওঁতে কেনেবাকৈ চুৰিয়ে তেজ লাগে বুলি ৰায়চৌধুৰীয়ে অকণমান আঁতৰি দিলে। কেইমুহূৰ্তমান ললিতাৰ ওচৰ চাপি নোযোৱাকৈ থকাৰ এইটো এটা তেওঁ চেলু পালে। কিন্তু তাৰ পিছত তেওঁ আৰু উপায় নাথাকিল। ললিতাই তেওঁক পৰিষ্কাৰকৈ মাতিলে। তাই এতিয়াও অতি আগ্ৰহেৰে তেওঁলৈ চাই আছে আৰু মাজত এনেকুৱা কোনো কাৰণ নাই যে তেওঁ তাইৰ ওচৰলৈ চাপি নগৈ থিয় হৈ থাকিব পাৰে নাইবা অইনফালে গুচি যাব পাৰে। অতি সংকুচিতভাৱে 40 বছৰীয়া ৰায়চৌধুৰীয়ে 60 বছৰীয়া মানুহৰ নিস্তেজ খোজেৰে ললিতাৰ ওচৰ চাপি গ'ল। মাছ বজাৰত এইটো অৱস্থাত ললিতাৰ মুখামুখি হ'বলৈ ৰায়চৌধুৰীৰ অকণো ভাল লগা নাছিল। ললিতাক তেওঁ এনেই দিনটোত অন্তত এবাৰ হ'লেও দেখে। তেনেকৈ যোৱা 5 বছৰে তেওঁ তাইক দেখি আহিছে আৰু ললিতাৰ গিৰিয়েক নন্দ আৰু শাহুৱেক আজলি বুঢ়ীক ৰাতিপুৱা গধূলি দেখি থকা তেওঁৰ 7 বছৰৰো ওপৰ হৈছে। ৰায়চৌধুৰী আৰু নন্দ ললিতাহঁতৰ ঘৰ ওচৰা ওচৰি, মাজেদি অ'ত উৱলি যোৱা জেওৰা এখন। আজলি বুঢ়ীয়ে মাজনিশা উঠি তামোল খুন্দিবলৈ ল'লে ৰায়চৌধুৰীহঁতে গম পাই থাকে। ৰায়চৌধুৰী আৰু তেওঁৰ পত্নী মণিকাৰ মাজত কিবা তৰ্কাতৰ্কি হ'লে উত্তেজিত অৱস্থাটো দুয়ো মাতটো সৰু কৰি ৰাখে যাতে ললিতাহঁতে নুশুনে। চিঞৰি বাখৰি গালি সপনি পাৰি কাজিয়া কৰাটো নন্দ ললিতা আজলি বুঢ়ীহঁতৰ কাম। সেইটো কাম সিহঁতে কৰেও যথেষ্ট। ৰায়চৌধুৰী ঘৰৰ সীমাতে লাগি থকা মাটিডোখৰ কোনো এক আদ্যৱন্ত মহাজনৰ মাটি। বিভিন্ন চহৰত মহাজনৰ বহুত মাটি সমুদ্ৰগামী জাহাজৰ দুষ্ট নাবিকে ডেকা কালত বিভিন্ন বন্দৰত অৰ্জন কৰা অবৈধ বান্ধৱীৰ নিচিনাকৈ ফৰি আছে। জীৱিত কালত মহাজনে খা খবৰ হিচাপ পাতি কৰা নাই। মৃত্যুৰ পিছত তেখেতৰ সতি সন্ততিয়ে কৰিব। মহাজনৰ এক ভাগিনীয়েকৰ অনুমতি লৈ 7 বছৰৰ আগতে নন্দই ৰায়চৌধুৰীৰ ঘৰৰ সীমাতে এটা খেৰ বাঁহৰ ঘৰ সাজি মাকৰ সৈতে থাকিবলৈ লৈছে। যোৱা 7 বছৰৰ ভিতৰত ঘৰটো 3 বাৰ উৱলিছে। বৰষুণৰ পানীয়ে পেনপেনীয়া কৰি থৈ যোৱা মজিয়াত খোজ কাঢ়োঁতে কাঢ়োঁতে আজলি বুঢ়ীৰ ভৰিৰ আঙুলিৰ চেপবিলাক পানীয়ে খাই খাই ভেকুলীৰ পিঠি যেন কৰিছে। অকণমান পাকঘৰটোৰ বেৰকেইখনৰ তলচোৱা মাটি আৰু পানীত জহি গৈছে। পিৰালিটো খহি যোৱাৰ লগে লগে বেৰবোৰো খহি গৈছে। গোটেই পাকঘৰটো এফালে হালি গৈছে। খেৰ বা অলপমান যোগাৰ হয় মানে এইখিনি দিবলৈ বুলি নন্দই পাকঘৰত দুডাল বাঁহৰ ঠেকা লগাই থৈছে। আজি 1.5 বছৰ হ'ল ঠেকা দুডাল লাহে লাহে পচি আহিছে। খেৰ বা গোটোৱা হোৱা নাই। নন্দৰ এখন চাইকেল আছে। চাইকেলখনৰ পিছৰ মূল কেৰিয়াকখনত বাঁহ বান্ধি সি ডাঙৰকৈ লৈছে যাতে তাৰ ডাঙৰ মাছৰ পাচিটো তাত ভালকৈ বহে। শেষ নিশাই উঠি সি 14-15 মাইল দূৰৰ বিললৈ বুলি চাইকেল মাৰে। বিলৰ পৰা এপাচি মাছ লৈ দিনৰ 2 মান বজাত ঘৰ পায়হি।
চৰকাৰী নাদৰ পাৰত 4 বাল্টিমান পানী তুলি লৈ গা ধুৱে। তাৰ পিছত ভাত খায়। ভাত খাই উঠি তাৰ আৰু ৰ'বলৈ নাই। মাছৰ পাচিটোৰ সৈতে চহৰৰ বজাৰলৈ বুলি চাইকেলত উঠে। ভাত খাই উঠি মুখত ভৰোৱা তামোলখনৰ পিক বাটে বাটে পেলাই গৈ থাকে। বজাৰ পাওঁতে আধা মুকুৱা তামোল মুখত থাকেই। আজলি বুঢ়ী আবেলি পৰত হাতত মোনা এটা লৈ ঘৰৰ পৰা ওলায়। আৰ ঘৰত তাৰ ঘৰত সোমাই বাটৰ মানুহৰ লগত কথা বতৰা পাতি পাতি গধূলিৰ আগে আগে বহি টুক টুককৈ বজাৰ ওলাইগৈ। অলপ সময়ৰ কাৰণে বুঢ়ী মাছৰ পাচিটো ৰখীয়া হয়। সেইকণ সময়তে নন্দই চাউল পাতৰ বজাৰখন কৰি আনি বুঢ়ীৰ হাতত দিয়ে। যিদিনা বেচা কিনাৰ লক্ষণ ভাল যেন দেখি সেইদিনা নন্দই পাচিটোৰ অৱশিষ্ট মাছখিনি লুটিয়াই বগৰিয়াই তাৰ মাজৰ পৰা ব্যৱসায়ত লোকচান হ'ব নলগীয়া সৰু মাছ দুটামানো মোনাতে ভৰাই দিয়ে। বাটৰ কাষে কাষে বিজুলী চাকিৰ পোহৰত খুপি খুপি বুঢ়ী ঘৰলৈ উভতে। ৰাতি 8 মান বজাত নন্দহঁতৰ পাকঘৰৰ বেৰৰ জলঙাই দি সস্তীয়া খৰিৰ দমদমকৈ জ্বলা জুইৰ পোহৰ ওলাই আহি ৰায় চৌধুৰীহঁতৰ চূণ দিয়া বেৰত পৰে। সেই সময়ত মণিকাই প্ৰায়ে ল'ৰা ছোৱালী দুটাক ভাত খুৱায়। ল'ৰা ছোৱালী দুটাৰ জঞ্জাল মাৰিত বিচনাত তুলি থৈ আহিব পাৰিলেই মণিকাই তেওঁক ভাত খাবলৈ মাতিব। এই আশাতেই ৰায় চৌধুৰী আগফালৰ বাৰাণ্ডাৰ চকী এখনত বহি থাকে আৰু মন গ'লে মাত এষাৰ লগায়, ভাত ৰান্ধিছে বাই? ভিতৰৰ পৰা আজলি বুঢ়ীয়ে কয়, জুইকুৰা জ্বলাই দিছোঁ বোপাই, ভাতেই হয়নে কিয়ে হৈ জানো। বুঢ়ীৰ উত্তৰবিলাক তেনেকুৱাই। অভিজ্ঞতাই বুঢ়ীক উত্তৰবিলাকক তেনেকুৱা গ্ৰহ দিছে। কেতিয়াবা ভাতখিনি উতলি থাকোঁতেই যদি দপদপীয়া বৰষুণ এজাক আহিল, বৰষুণৰ পানীয়ে বাগৰি আহি চৌকাটোত আশ্ৰয় লয় আৰু তেতিয়া 33 কোটি দেৱতাক ঠুকুচি ঠুকুচি বিচনাত উঠেগৈ। কেতিয়াবা হঠাতে কাহটো উঠিলে বুঢ়ী কাহি কাহি লালকাল হৈ পৰে। বিচনালৈ যোৱাৰ আগতে জুইকুৰা নুমুৱাই যাব নোৱাৰিলে ভাত সিজি সিজি লুথুৰি হয় আৰু নুমুৱাই যাব পাৰিলে নন্দই বজাৰৰ পৰা আহি আধা সিজা ভাতৰ তলত নতুনকৈ জুইকুৰা দিয়ে। তৰকাৰী বহুৱাৰ আগতে চৰুটোত বালি অলপমান ভাজি ফটাকানি এখনেৰে টোপোলা এটা কৰি সি শুই থকা বুঢ়ীৰ বুকুত দি আহেগৈ। ৰায় চৌধুৰীয়ে মাজে মাজে বুঢ়ীক সোধে, বাই, এই বয়সত এইটো দেহাৰে তুমি কি ভাত ৰান্ধিবা? ল'ৰাৰ বিয়া পাতি নোলোৱা কিয়? গোটেই ঘৰখন বোৱাৰীৰ হাতত গতাই দিব পোৱা, তুমি বহি বহি খাই থাকিব পোৱা, সেইটোহে নিয়মৰ কথা। বুঢ়ীয়ে কেতিয়াবা বিৰক্তিত মুখ জোকাৰে, হ'ল আৰু দিয়া, বোৱাৰী আহি আমাক ৰান্ধি বাঢ়ি খুৱাব, সেই সোপা আশাকে বুকুত বান্ধি মৰিশালি পামগৈ। বুঢ়ীৰ বিৰক্তি নন্দৰ ওপৰত। নন্দই হেনো এবাৰ বোলে পইচাহে গোট খোৱা নাই, এবাৰ বোলে তাৰ নিচিনা টুকুনালৈ কোনে ছোৱালী দিব, এবাৰ বোলে বোৱাৰী আনি থবহি কোনটো বঙলা ঘৰত, এইবোৰ বাৰে বিং কৰা কথা গাই থাকে। বুঢ়ীৰ মতে নন্দই এইবোৰ চল, তাৰ মনত আচল কথা কি সেইটো নন্দ আৰু ঈশ্বৰেহে জানে। বিয়া কৰোঁ বুলিলে ছোৱালীৰ কি আকাল হৈছে? সৌবিলাক বাটৰ ভিকহীও জানো ঘৰ পতা নাই? সিহঁতৰ মানত নন্দৰ অৱস্থা ভালেই, সিটো অন্য নহ'লেও দুবেলা দুমুঠি খুৱাব পাৰিব। কেতিয়াবা বুঢ়ীয়ে দুখ কৰে, অকলশৰীয়া ঘৰটোত তেওঁৰ দিনটো নেযায় নোপোৱাই লাগে। নাতি পোৱালি 2-এটামান থকা হ'লে সিহঁতৰ আলপৈচান ধৰি সময় নিয়ালেহেঁতেন। ৰায় চৌধুৰীয়ে বুঢ়ীৰ এইকণ দুখ নোকোৱাকৈ বুজে। কেতিয়াবা তেওঁ ধেমালিৰ চলেৰে নিজৰ ল'ৰা ছোৱালী দুটাক দেখুৱাই কয়, তোমাৰ নাতি পোৱালিহঁত আহে মানে ইহঁতকে নাতি বুলি ভাবাচোন। সেইটো কথা ক'বই নালাগে। প্ৰথম সন্তানটো কোলাত লৈ মণিকা হস্পিটেলৰ পৰা উভতি অহাৰ পিছত এৰাতি কেঁচুৱাটোৰ কান্দোন বন্ধ নহয়েই নহয়। আজলি বুঢ়ীয়ে এনেই টোপনি কম। তেওঁ বিচনাতে ইচাতি সিচাতি কৰিবলৈ ধৰিলে। ৰায় চৌধুৰীহঁতে জানোচা আমনি পাই সেই ভয়তে বুঢ়ী বিচনাতে পৰি থাকিল। নহ'লে তেওঁ ৰাতিয়ে উঠি আহোঁ আহোঁ কৰিছিল। ৰাতিপুৱাই তেওঁ চাওঁ কি হ'ল বুলি ৰায় চৌধুৰীহঁতৰ ঘৰ ওলালহি। কেঁচুৱাটোৰ কি হ'ল মণিকা আৰু ৰায় চৌধুৰী ক'ব নোৱাৰে। নোৱাৰিবাতো, হাঁচি এটা আহিলেও হস্পিটেললৈ লৰমৰা মানুহ তোমালোকে কি হৈছে কেনেকৈ ক'বা বুলি আজলি বুঢ়ী কেঁচুৱাৰ কাষ চাপিল। সময়মতে ৰায় চৌধুৰীয়ে ডাক্তৰ মাতি আনিলে। ঔষধ পৰামৰ্শ দি ডাক্তৰ গ'লগৈ। আজলি বুঢ়ীয়ে সাদিনলৈ ডাক্তৰ কম্পাউণ্ডাৰ হস্পিটেলৰ 14 পুৰুষ উদ্ধাৰি ভুৰভুৰাই থাকিল। তেওঁৰ পৰামৰ্শমতে কেঁচুৱাৰ ডিঙিত এডাল কলা সূতা ওলমিল। সূতাৰ মূৰত ওলমিল এটা সৰু টোপোলা। বুঢ়ীৰ মতে বাঘনখ এটা পোৱা হ'লে আৰু ভাল আছিল। সৰিয়হ আৰু শুকান জলকীয়াৰে বুঢ়ীয়ে কেঁচুৱাৰ মুখ লগা ভাঙিলে। মণিকাই সদায় ৰাতিপুৱা দুৱাৰদলিৰ মাটিৰে কেঁচুৱাৰ কপালত ফুট দিয়া কৰিলে। এসময়ত কেঁচুৱাৰ কান্দোন কমি গ'ল। মণিকাহঁতে কি ভাবিলে ঠিক নাই। আজলি বুঢ়ীয়ে কিন্তু সদায় দাবী কৰি থাকিল, এই যে টোপোলাটো ডিঙিত ওলমি আছে সেইটোৱেহে কেঁচুৱাক ৰাখি আছে। ডাক্তৰে খোৱা ঔষধ সোপা এতিয়াও তাৰ পেটৰটোৱে আছেনে? নাই, কেতিয়াবাই পানী হৈ গ'ল। পিছলৈ আজলি বুঢ়ীৰ কাম আৰু বাঢ়িল। দ্বিতীয় সন্তানটোৰ জন্মৰ পিছত মণিকাৰ স্বাস্থ্য বেয়া হৈ গ'ল। কেঁচুৱা দুটাৰ স্বাস্থ্যও ৰায় চৌধুৰীৰ মনটো সদায় দমাই ৰাখিলে। ৰাতিপুৱা বিচনাৰী আহিবলৈ মণিকাৰ এলাহ লাগে, গাটোত কিবা বল নোহোৱা যেন লাগে।
ৰায়চৌধুৰীয়ে বন কৰা অকণমান ছোৱালীজনীৰ লগ লাগি কেঁচুৱাটো ধুওৱা পখলা চম্ভালে। নিজৰ ঘৰৰ কাম বন শেষ কৰি আহি আজলি বুঢ়ীয়ে এবাৰ দুৱাৰি দি ভুমুকি মাৰি মণিকাক চায়। তাৰপিছত কেঁচুৱা এটা কোলাত লৈ বকি থাকে। ডেকা গাভৰু মানুহ, খোৱাৰ চিন্তা নাই, পিন্ধাৰ চিন্তা নাই। ৰাতিপুৱাৰ পৰা গধূলিলৈকৈ হাড় ভাঙি কামো কৰিব নালাগে, তহঁতে বিছনা এৰিব নোৱাৰ কিয়? সৌবিলাকৰ নিচিনা পেনকৈ এজাক ল'ৰা ছোৱালী হ'লহেঁতেন তেওঁ এটা কথা। তহঁতৰ বয়সৰ মানুহে কোলাত এটা পিঠিত এটা লৈ দপদপাই ফুৰিব লাগিছিল। তেহে ৰায়চৌধুৰী অলপ সময়ৰ কাৰণে নিমাত নিশ্চল হৈ পৰে। বুঢ়ীৰ কথাবোৰ যেন তেওঁ শুনাই নাই, এনেকুৱা ভাৱেৰে তেওঁ অইনফালে চাই থাকে। বুঢ়ীৰ কথাবোৰ তেওঁৰ নিজৰ গাত সানি ল'বলগীয়া একো নাই, সেইবোৰ কথা তেওঁৰ গাত নেখাটে। তেওঁ নিজে স্বাস্থ্যৱান মানুহ, 6 ফুট ওখ, পাঞ্জাবী চোলাটোৰ কাৰণে 4 গজ কাপোৰ পূৰা লাগে। একালত তেওঁ মিলিটাৰীত যোগ দিয়াৰ কথা ভাবিছিল, মাকে যাবলৈ নিদিলে। এতিয়াও তেওঁ দুটা কেঁচুৱা কিয়, মণিকাকো অনায়াসে মাটিৰ পৰা 8 ফুট ওপৰলৈ তুলি ধৰিব পাৰে। বুঢ়ীৰ কথা তেওঁৰ গাত নেলাগে, কিন্তু মনত লাগে। জাহাজঘাটৰ অফিচৰ পৰা উভতি আহোঁতে আবেলি তেওঁ বাহিৰে চিনাকি ডাক্তৰৰ লগত মণিকাৰ স্বাস্থ্যৰ বিষয়ে পৰামৰ্শ কৰে। কেতিয়াবা কাগজেৰে মেৰিয়াই পাঞ্জাবীৰ জেপত এবটল শক্তিকাৰক ঔষধ লৈ আহে। বুঢ়ীৰ কথা মণিকাই বিচনাৰ পৰাই শুনে। তেওঁ লগে লগে একো নকয়। কেতিয়াবা অইন কথা প্ৰসংগত ৰায়চৌধুৰীক কয়। বুঢ়ীজনীয়ে বৰ বেছি কথা কয়, মুখ মেলিবলৈ পালে বন্ধ নকৰে। দুপৰীয়া সময়কণ অকণমান নিজঞ্জালত বহি থাকিবৰ মন গ'লেও উপায় নাই। ৰায়চৌধুৰীয়ে কথাটো পাতলাই দিবৰ চেষ্টাৰে কয়, কি কৰিবা, বুঢ়ী মানুহ, নাহিবা বুলিনো কেনেকৈ ক'বা? কিন্তু বুঢ়ীক নাহিবা বুলি ক'বলগীয়া নহ'ল। এবাৰ হঠাতে ৰাতিপুৱা গধূলি তেওঁ ৰায়চৌধুৰীহঁতৰ ঘৰলৈ অহা কমি গ'ল। তেওঁ ভগা ঘৰটোৰ ভিতৰত কথা পতাৰ লগ ওলাল। কেইদিনমানৰ কাৰণে ব্যৱসায় বন্ধ ৰাখি নন্দ ক'ৰবালৈ গৈছিল। উভতি আহোঁতে খবৰ ওলাল সি বিয়া কৰাই আনিছে। ঠিক বিয়া কৰাই অনা নাই, ছোৱালীৰ বংশ পৰিয়াল, ওচৰ চুবুৰীয়া সকলোৰে অনুমতিক্ৰমে সকলোকে সেৱা সৎকাৰ জনাই সি ছোৱালীজনী একেবাৰে লগত লৈ আহিল। হৈ চৈ কৰি বিয়া পতাৰ সামৰ্থ্য ছোৱালী ঘৰৰো নাই, নন্দৰো নাই। কইনা লৈ নন্দ ঘৰ সোমালহি ৰাতি, বোধ হয় লাজত। ৰায়চৌধুৰী আৰু মণিকাই ৰাতিপুৱাৰ পৰাই খিৰিকীৰ পৰ্দাৰ সুৰুঙাই দি জুমাজুমি কৰি থাকিল। কইনাজনীনো কেতিয়া পিছফালে ওলায় তাৰে আশাত। মণিকাইতো এবাৰ অধৈৰ্য হৈ আজলি বুঢ়ীক মাতিবলৈকে ওলাইছিল। ৰায়চৌধুৰীয়ে মানা কৰিলে। কইনা আনি সুমুৱাবলৈ নন্দই ঘৰটো আগফাল পিছফাল নতুনকৈ আৰবেৰৰ একো ব্যৱস্থা কৰা নাছিল। গতিকে ৰায়চৌধুৰীহঁতে দেখাকৈ পিছফালে নোলোৱাকৈ থকাৰ কইনাৰ কোনো উপায় নাই। এসময়ত তাই ওলাল। খিৰিকীৰ পৰ্দাৰ আঁৰত মণিকা আৰু ৰায়চৌধুৰী কেইমুহূৰ্তমান স্তব্ধ হৈ ৰ'ল। তাৰপিছত ৰায়চৌধুৰী আঁতৰি আহিল। মণিকাৰ কিন্তু ইমান সোনকালে চোৱা নহ'ল। তেওঁ পৰ্দাখন অলপ আঁতৰাই ধৰিলে। ছোৱালীজনী ভালকৈ চাই লোৱাৰ চেষ্টা কৰিলে। নন্দকো কেইদিনমানলৈ বৰ বেছিকৈ বাহিৰত দেখা নগ'ল। বিশেষকৈ ৰায়চৌধুৰীৰ কাৰণে তাৰ বৰ লাজ লাগে। মানুহজনৰ মুখামুখি হ'লে সি সেমেনা সেমেনি কৰে। আগৰ নিচিনাকৈ সি শেষ ৰাতিয়ে বিললৈ ওলাই যায়। কিন্তু গোটেই পাচি মাছ পাইকাৰী দৰত অইনক বেছি দি বজাৰ সমাৰ কৰি আবেলিতে ঘৰলৈ উভতে। ৰাতি বজাৰ ভগাৰ সময়ত তাৰ লগৰ অইন মাছ বেচা মানুহে ঘৰলৈ উভতোতে তাৰ খবৰ লয়, কিয় নন্দ, তই বোলে কইনাজনী চাইকেলৰ কেৰিয়াখনতে বহুৱাই লৈ আহিলি? নন্দৰ কইনাজনীৰ নাম ললিতা। গাঁৱৰ ৰ'দ বতাহ বৰষুণে ধুৱাই পঠিওৱা গাৰ মিঠা বৰণ, বয়সে খোপনি পোতা ভৰপূৰ দেহা, উজ্জ্বল স্বাস্থ্য। ডিঙিত তাই এডাল সোণালী ৰঙৰ মণি পিন্ধে। মণিডাল চুটি। চাদৰখন ওপৰলৈ ভালকৈ তুলি ল'লেও বাখৰ খটুৱা দুগদুগীটোৰ চিকমিককৈ জিলিকি থাকে। হাত দুখনত দুপাতকৈ খাৰু সোণৰ যেন লাগে। কিন্তু কেইদিনমানৰ পিছতেই মণিকাই আৱিষ্কাৰ কৰিলে সোণৰ নহয়, তামৰ ওপৰত সোণৰ পানী চৰোৱা। নন্দই ক'ৰবাৰ পৰা এটেমা বৰ উজ্জ্বল ৰঙৰ সেন্দুৰ যোগাৰ কৰিছে। ৰাতিপুৱা গা ধুই ললিতা পিছফালে ওলাই আহিলে গছৰ পাতৰ কোনোবা সুৰুঙাই দি ৰাতিপুৱাৰ পোহৰ মাত্ৰ এপাহ পলাশ ফুলত পৰাহি যেন লাগে। কমাৰ্চৰ গেজুৱে ৰায়চৌধুৰীয়ে কেতিয়াবা পিছফালে ইখন সিখন কৰি থকা ললিতালৈ অলপ সময় চাই থাকি মণিকাই শুনাকৈ অথচ নিজকে কোৱাৰ নিচিনাকৈ কয়, কেনেকুৱা এটা ঘৰত কেনে সুন্দৰী ছোৱালীজনী পৰিছেহি দেখিছা? ইকৰা এডাল সলনি নকৰাকৈ গোটেই ঘৰখন সলনি হৈ গৈছে। কলেজৰ 2টা বছৰত ৰায়চৌধুৰীতকৈ বহুত বেছি সক্ৰিয়ভাৱে সাহিত্য চৰ্চা কৰা মণিকাই লগে লগে উত্তৰ দিয়ে, বোকাৰ পদুম ফুল। মণিকাই কেতিয়াবা কয়, ইকৰাডাল সলনি নকৰাকৈ ঘৰখন সলনি কৰিবলৈ চেষ্টা কৰাটো নন্দৰ ভুল হৈছে। সি অন্ততঃ মানুহজনী মুকলিমূৰীয়াকৈ ওলোৱা সোমোৱাৰ সুবিধাৰ কাৰণে আৰবেৰ অকণমানৰ ব্যৱস্থা কৰি ল'ব লাগিছিল। ৰায়চৌধুৰীয়ে কয়, ওচৰ পাজৰে মানুহেই নাই, আৰবেৰ কাৰ কাৰণে? মণিকাই অলপ টান মাতেৰেই সোধে, আমি মানুহ নহওঁ নেকি? এনেকুৱা অৱস্থাত ৰায়চৌধুৰীয়ে সদায় একেষাৰ কথাকে কয়, আহা, তুমি কথাটো বুজা নাই।
নতুন আৰবেৰ দিয়াটো নহ'লেই বৰঞ্চ দুই ঘৰৰ মাজত থকা আধা ভগা জেওৰাখনো ৰায়চৌধুৰীহঁতৰ দ্বিতীয় সন্তানটোৰ মুখত ভাত দিয়াৰ সময়ত উঠি গ'ল। নিমন্ত্ৰিত মানুহক খোৱা বোৱাৰ ঠাইডোখৰ ঠিক কৰোঁতে জেওৰাখন তুলি দিবলগীয়া হ'ল। অন্নপ্ৰাশনৰ দিনা ঢলপুৱাৰে পৰা মাজনিশালৈকে ললিতাই ৰায়চৌধুৰীহঁতৰ ঘৰত অক্লান্তভাৱে খাটিলে। ঠাইঘৰ সাৰি পুচি সকলো জঞ্জাল মাৰি ৰাতি 12 মান বজাত ললিতা গুচি যোৱাৰ পিছত আনকি মণিকাই ক'বলৈ বাধ্য হ'ল, মানুহজনী নোহোৱা হ'লে আজি মোৰ অৱস্থা বেয়াই হ'লহেঁতেন। ইয়াৰ পিছৰ কেইবছৰমানত দুয়োখন ঘৰৰ অৱস্থাৰ বহুত সালসলনি হ'ল। মণিকাৰ পেটৰ অসুখটোৱে স্থায়ীভাৱে বাহ ল'লে। ডাক্তৰে ক'লে এটা মেজৰ অপাৰেশ্যন কৰিব লাগিব। অকণ ল'ৰা ছোৱালী দুটাক এৰি এই সময়ত 2 মাহ 2.5 মাহ হস্পিটেলত পৰি থাকিবলৈ মণিকাই আপত্তি কৰিলে। তেওঁ সকলো কথা বুজাই মাকলৈ চিঠি এখন লিখিলে। তেখেত যদি 3 মাহ মানৰ কাৰণে আহি মণিকাহঁতৰ ঘৰত থাকিবহি পাৰে তেতিয়াহে হ'লে কিবা এটা হ'ব। বুকুৰ বিষ আৰু কাহ আজলি বুঢ়ীৰ গাত ছাৰ নিচিনা হ'ল। ললিতাৰ সেৱা শুশ্ৰূষা তেওঁৰ গাত পাকঘৰৰ বাঁহৰ ঠেকা দুডালৰ নিচিনাকৈ লাগি ৰ'ল। ললিতাৰ এটা ল'ৰা হ'ল। বৰ কম সময়ৰ ভিতৰতে সি বহিব পৰা হ'ল, হাতেৰে বস্তু খামুচি মাৰি ধৰিব পৰা হ'ল। কোনো অৰ্থ নোহোৱাকৈ, কোনো কাৰণ নোহোৱাকৈ মন গ'লে হাঁহি দিব পৰা হ'ল। ল'ৰাটো মজিয়াত বহুৱাই থৈ ললিতা ঘৰৰ কামত লাগেগৈ। বিচনাৰ পৰা আপোন মনে খেলি থকা ল'ৰাটোলৈ চাই থাকোঁতে আজলি বুঢ়ীৰ সুতুৰা গালেদি পানী বৈ আহে। নাতি ল'ৰা এটা হ'ল। তাক কোলাই বুকুচাই লৈ ডাঙৰ কৰাৰ কথাই নাই। এটা দিন তাৰ লগত টনা আজোৰা কৰি কন্দুৱাই কটুৱাই হেঁপাহ পলুৱাই একোলালৈ কটাবলৈ বুঢ়ীৰ গাত শক্তি নহ'ল। তেওঁ চাই থাকিবলৈ হ'ল। কেইবাদিনো ললিতাই বুঢ়ীৰ কথা মতে তাক বিচনাখনতে বহুৱাই থৈ গৈছে। অলপ সময়ৰ পিছতে চাওঁ আহ ল'ৰাটো নেচোন বুলি কোনোমতে কৈ কাহি বুঢ়ীয়ে গাৰুত মূৰ থৈছে। ভালকৈ ধুৱাই পখলাই চাফা চোলা পিন্ধাই আনিলে ললিতাৰ ল'ৰাটোক মণিকায়ো কেইবাদিনো একোলাচ লৈ চাইছে। ল'ৰাটোৰ হাত ভৰিবোৰ নুদুকা, গাটো মঙহে লুডুৰ পুডুৰ। গোটেই ল'ৰাটো বৰ গধুৰ। মণিকাই বেছি সময় লৈ থাকিব নোৱাৰে। তাৰ উপৰিও কোলাত উঠি সি এক মুহূৰ্ত শান্তিৰে নাথাকে। সি যেনেকৈ হাত ভৰি জোকাৰে পেটৰ বিষটোৰ কাৰণে মণিকাৰ ভয় লাগে। নন্দৰ চাইকেলখন এসময়ত বেয়া হৈ গ'ল। এদিন দোকানলৈ নি ভাল কৰাই ল'লে 7 দিনমান চলে, তাৰপিছত আকৌ বেয়া হয়। শেষত চাইকেলখন 3-4 টকীয়া মেৰামতিৰ বাহিৰ হৈ গ'ল। নন্দৰ ঢলপুৱাতে বিললৈ যোৱাৰ বাট মৰিল। সি দুপৰীয়া খাই বৈ উঠিয়ে বজাৰলৈ যায়। মাছৰ বজাৰলৈ সোমোৱা বাটটোৰ মুখতে বহি থাকে। বিলৰ পৰা চাইকেলৰ কেৰিয়াত মাছ অনা মানুহৰ পৰা এপাচি মাছ পাইকাৰী দৰত কিনি লয় আৰু নিজে বহি ৰাতি 8 মান বজালৈকে বেচে। 8 বজাৰ পিছত সি বজাৰ সমাৰ কৰি ঘৰলৈ উভতে। তেতিয়াহে ললিতাৰ ৰন্ধা বঢ়াৰ এটাইখিনি বস্তু গোট খায়। কেৱল বজাৰৰ বস্তুখিনিৰ কাৰণে ইমান সময়লৈকে বহি থাকিবলৈ ললিতাৰ বেয়া লাগে। কিন্তু টোপোলাটো দি পঠিয়াবলৈ নন্দৰ তেনেকুৱা জনা শুনা মানুহ নাই। ললিতাই কেইদিনমান কথাটো ভাবিলে। প্ৰথমতে তাইৰ লাজ লাগিল। তাৰপিছত এদিন ইয়াতনো আৰু লাজৰ কথা কি আছে বুলি আবেলি মাছৰ বজাৰ ওলালগৈ আৰু বজাৰৰ টোপোলাটো লৈ পোহৰে গুচি আহিল। মণিকাৰ অসুখ লাহে বেছি হৈ আহিল। আগৰ বন কৰা ছোৱালীজনী গুচি গ'ল। তাইৰ সলনি যিজনী ছোৱালী আহিল তাই বয়সত আৰু সৰু, একেবাৰে বেঙী। কথা এষাৰ ক'লেও বুজি নাপায়, কাম বনৰো ভু নাপায়। এসময়ত দেখা হ'ল ঘৰখনৰ এফাল কামৰ জঞ্জাল ললিতাই সামৰিছে। বিচনাত শুই মণিকাই চাপৰি ঠাই সাৰি থকা ললিতাক পিছফালৰ পৰা চাই। চাপৰি থাকোঁতে কান্ধৰ পৰা চাদৰখন খহি পৰিলে তাই গাটোলৈ চাই। মণিকাৰ এনেকুৱা লাগে যেন কেতিয়াবা ভুলতে আকাশৰ তৰা দুটামান খহি পৰিলেও ললিতাৰ গাৰ এটিল মানো মঙহ নখহে। ৰামধেনুখন হেতা পৰিলেও ললিতাৰ গাৰ ৰং হেতা নপৰে। মণিকাৰ বিৰক্তি লাগে। কেতিয়াবা ধৈৰ্য ধৰি থাকিব নোৱাৰা হ'লে তেওঁ ৰায়চৌধুৰীক কয়, অলপ জনা বুজা ল'ৰা এটা বা ছোৱালী এজনী নাপায়নে? ৰায়চৌধুৰীয়ে একো বুজিব নোৱাৰি সোধে, কিয়? মণিকাই বিৰক্তিৰে কয়, মই পৰি থাকোঁ। ঘৰখনত ক'ত কি হৈছে চকু ৰাখিবলৈ কোনো নাইকিয়া হৈছে। ক'ত কি হৈছে চকু ৰাখিব পৰা ল'ৰা বা ছোৱালী ৰায়চৌধুৰীয়ে যোগাৰ কৰিব নোৱাৰিলে। এবাৰ মণিকাই মাকলৈ টানকৈ চিঠি লিখিলে। তেখেতে যেনে তেনে আহে। অপাৰেশ্যন হৈ যোৱাই ভাল। মৰে যদি মৰিব, এনেকৈ বাচি থকাটো ঠিক নহয়। মাক আহিল। হস্পিটেললৈ যোৱাৰ আগতে মণিকাই ব্যৱস্থা কৰিলে ল'ৰা ছোৱালী দুটাৰ লগত মাক ঘৰতে থাকিব। হস্পিটেললৈ অহা যোৱা খা খবৰ কৰা কাম ৰায়চৌধুৰী নিজে কৰিব। মাকৰো বেছি পৰিশ্ৰম কৰিব পৰা স্বাস্থ্য নহয়। বন কৰা ছোৱালীজনীক একাষৰীয়াকৈ মাতি আনি মনে দুটামান কথা ক'ব খুজি মণিকা হঠাৎ ৰৈ গ'ল। তেওঁৰ সংকোচ লাগিল। অন্ততঃ বন কৰা ছোৱালীজনীক এইবোৰ কথা ইমান খোলাকৈ ক'বলৈ তেওঁৰ মন নগ'ল। তেওঁ কথাটো ঘূৰালে। ক'লে, সেই মানুহজনী আহিলে তই ওচৰে পাজৰে থাকিবি বুজিছ। ইমানবোৰ দামী বস্তু আছে কেনেবাকৈ। ছোৱালীজনীয়ে অবাক দৃষ্টিৰে শলাগ ল'লে। ললিতাক তাই বাইদেউ বুলি মাতে। ঘৰখনত মণিকা বাইদেউৰ লগত তাই যিমান সময় থাকে ললিতা বাইদেউৰ লগতো সিমান সময় থাকে। ললিতা বাইদেউ অইন এঘৰৰ মানুহ বুলি তাই ভবাই নাই।
সেইজনী মানুহ এইখন ঘৰত দামী দামী বস্তু চুৰ কৰিব? ছোৱালীজনী এনেই বেঙি, তাই কথাবোৰৰ আগগুৰি একো বুজি নাপালে আৰু বোধহয় বুজিবৰ কাৰণেই এদিন তাই ললিতাক কথাটো ক'লে। ললিতাই ল'ৰাটোৰ চুলিখিনি আঁচুৰি আছিল। ল'ৰাটোৰ মূৰত হাতখন থৈ তাই স্তব্ধ হৈ গ'ল। এক অদ্ভুত যন্ত্ৰণাত তাইৰ বুকুখন মোচোৰ খাই উঠিল। তাইনো বাৰু সেইখন ঘৰৰ কি বস্তুত হাত দিব? তাৰ এইটো ল'ৰা আছে, দুমুঠি ভাতৰ যোগাৰ কৰিবলৈ নন্দৰ গাত অফুৰন্ত শক্তি আছে। খোৱাৰ কষ্ট, থকা ঘৰৰ কষ্টৰ পৰা তাইক আঁতৰাই ৰাখিবলৈ নন্দৰ বুকুত অইন এটা মৰমৰ আটোমটোকাৰী ঘৰ আছে। তাইক আৰু কি লাগিছে? ললিতা অবাক হৈ গ'ল। ল'ৰাটোৰ মূৰত হাত থৈ ললিতাৰ চিঞৰি চিঞৰি শপত খাবৰ মন গ'ল। তাই সেইখন ঘৰৰ কুটা এগছকো হাত দিয়াৰ কথা ভবা নাই। লাহে লাহে তাইৰ চকুযোৰ চলচলীয়া হৈ আহিল। আৰু বেছি অবাক হৈছে ৰায়চৌধুৰী। হস্পিটেললৈ যোৱাৰ আগতে মণিকাই তেওঁক উপদেশ দিলে লাজমান বচাই চলিবলৈ, নন্দই যেন মুখ মেলিবলৈ নাপায়। হঠাৎ চাকৰিৰ পৰা বৰখাস্ত কৰাৰ নটিচ পোৱাৰ নিচিনাকৈ ৰায়চৌধুৰী হতভম্ব হৈ ৰ'ল। এক মুহূৰ্ত অবাক দৃষ্টিৰে মণিকালৈ চাই থাকি তেওঁ সুধিলে, কিয়, কি হ'ল? মণিকাই নিৰ্বিকাৰ কণ্ঠৰে ক'লে, একো হোৱা নাই। একো নহ'লেও কিবা এটা হৈছে বুলি ক'বলৈ সেইবিলাক মানুহৰ কিমান সময় লাগিছে। আৰবেৰ দি ঘৰৰ মানুহক ঘৰত চম্ভালি ৰাখিবলৈ বল থাকক নাথাকক, পিছত ঘৰৰ ভিতৰৰ পৰা মাছ বজাৰলৈকে চিঞৰ বাখৰ কৰিবলৈ সিহঁতৰ বহুত বল ওলাব। মণিকাক আৰু এষাৰ কথা সুধিবলৈও ৰায়চৌধুৰীৰ সাহ নহ'ল। 6 ফুট ওখ 40 বছৰীয়া মানুহটোৰ লাজ অপমানত কোচ খাই মণিকাৰ সন্মুখতে অদৃশ্য হৈ যাবৰ মন গ'ল। নন্দই ইতিমধ্যে কিবা কৈছে নেকি? নিশ্চয় কৈছে, নহ'লে মণিকাই হঠাতে তেওঁক এনেকৈ ক'ব কিয়? ৰায়চৌধুৰী মণিকাৰ মাজত নন্দ বহুত সৰু মানুহ, কিন্তু তাৰ মনটো ইমান সৰু হ'ল কিয়? আচল ললিতাজনী এতিয়াহে যেন ৰায়চৌধুৰীৰ চকুত পৰিল। গাঁৱৰ ৰ'দ বতাহ বৰষুণে ধুই পঠিওৱা মিঠা বৰণৰ অংগে অংগে বয়সৰ খোপনি পোতা উজ্জ্বল স্বাস্থ্যৰ ছোৱালী ললিতা। হয়, তাই দিনটোৰ এফাল সময় তেওঁলোকৰ ঘৰতে থাকে। এবাৰ ৰায়চৌধুৰী সন্দেহ হ'ল ললিতা ঘৰৰ এৰাল মূৰ পুলুকা দি লোকৰ বাৰীত সোমোৱা দুষ্ট ছাগলী নেকি? কিন্তু পিছ মুহূৰ্ততে তেওঁৰ মনটো হাহাকাৰ কৰি উঠিল। নহয় নহয়, দিনটোৰ ভিতৰত বাধ্যত পৰি মাত্ৰ এবাৰ বা দুবাৰ ভিনদেউ বুলি মতা, ঘৰখনক সঁচাকৈ নিজৰ ঘৰ বুলি ভাবি লৰি ঢাপৰি কাম কৰি ফুৰা এইজনী ছোৱালীক দুষ্ট ছাগলী বুলি ভবাৰ লগে লগে ৰায়চৌধুৰী নিজকে বৰ সৰু যেন লাগিল। পিছৰ কেইদিনত নন্দৰ মুখামুখি হ'বলৈ ৰায়চৌধুৰীৰ লাজ লাগিল। নিজৰ ঘৰৰ পিছফালে কাম কৰি থকা ললিতাক কি কৰিছা বোৱাৰী বুলি আগৰ দৰে ধেমালি কৰি সুধিবলৈ তেওঁৰ সাহ নহ'ল। আৰু অদ্ভুত কথা, তেওঁ আৰ চকুৰ দৃষ্টি ললিতাৰ নিপুতল আতিল গাটোত খুন্দা খাই বাৰে বাৰে এক অপূৰ্ব লাজ হৈ তেওঁৰ গালৈকে উভতি আহিল। এটা কথা ৰায়চৌধুৰী আচৰিত হ'ল, ললিতা তেওঁলোকৰ ঘৰলৈ প্ৰায় নহাই হ'ল। মণিকাৰ মাকে মাতি পঠিয়ালে আহে, যিটো কামৰ কাৰণে মাতে কামটো নিৰ্বিকাৰভাৱে তলমূৰকৈ কৰে আৰু শেষ হ'লেই গুচি যায়। ৰায়চৌধুৰীহঁতৰ ঘৰত থকা সময়খিনি এক অদ্ভুত বেদনা আৰু সংকোচত তাই স্নান হৈ থাকে। ৰায়চৌধুৰীয়ে বৰ অসহায় বোধ কৰে। এমাহৰ মূৰত মণিকা হস্পিটেলৰ পৰা ভাল হৈ উভতি আহিল। ডাক্তৰৰ মতে আৰু এমাহমান জিৰণি হৈ থাকিলে আৰু কোনো লেঠা নাই। মাজে মাজে সুবিধা পালেই তেওঁ বন কৰা ছোৱালীজনীক ললিতাৰ কথা সোধে। ছোৱালীজনীয়ে বিশেষ খবৰ একো দিব নোৱাৰিলে, কেৱল ক'লে ললিতাই প্ৰায়ে তেওঁৰ খবৰ লৈ থাকে। কেইবাদিনো হস্পিটেললৈ গৈ তেওঁক চাই অহাৰ কথা কৈছিল, কিয় নগ'ল তাই নাজানে। ললিতা এইখন ঘৰলৈ নেমাতিলে নাহে। মণিকাই আধাখিনি ফুটাই আধাখিনি মুখৰ ভিতৰতে ৰাখি কিছুমান বেকা মন্তব্য কৰে। তাৰ অৰ্থ হ'ল, এতিয়া ললিতা কিয় আহিব? মণিকাৰ মাকটো মণিকাৰ নিচিনাকৈ আধামৰা হৈ বিচনাত পৰি নাথাকে। তাৰ পিছত ললিতা এইখন ঘৰলৈ একেবাৰেই নহা হ'ল। তাইক কোনেও নমতা হ'ল। বহু দিনৰ মূৰত ললিতাই ৰায়চৌধুৰীহঁতৰ ঘৰৰ ফালে এখন চকুৱাৰ অভাৱ অনুভৱ কৰিলে। ৰায়চৌধুৰী আৰু মণিকাৰ পৰা তাইক নিজকে আঁৰ কৰি ৰাখিবৰ মন গ'ল। তাইৰ কামো বাঢ়িল বহুত। নন্দৰ ব্যৱসায় বেয়া হৈ আহিল। এপাচি মাছৰ লাভেৰে সি ঘৰখন চলাব নোৱাৰাত পৰিল। এদিন সি 8 বছৰীয়া খোলালীয়েক এজনী সিহঁতৰ ঘৰত ৰাখিবলৈ লৈ আহিল। তাৰপিছত এদিন সি দুপাচি মাছ পাইকাৰী দৰত কিনি ল'লে। আবেলি বজাৰৰ টোপোলাটো আনিবলৈ গৈ ললিতা নন্দৰ ওচৰতে আগত পাচি এটা লৈ বহিল। এদিন তাই ডুগডুগি লগোৱা মণিডাল খুলি টিঙৰ টাংটোৰ তলত থৈ দিলে। সোঁ হাতেৰে মাছ চুই থাকিব লাগে কাৰণে খাৰু দুপাটো বাওঁ হাতলৈ আনি ল'লে। পিছত তাই বজাৰলৈ আবেলি 3মান বজাতে গৈ ৰাতি নন্দৰ লগত একেলগে উভতি অহা কৰিলে। এদিন আমনি পাই ললিতাই বাওঁ হাতৰ পৰাও 3 পাত খাৰু খুলি থৈ টাংকত থৈ দিলে। গছপাতৰ সুৰুঙাই দি অহা ৰ'দত জিলিকি উঠা এপাহ পলাশ ফুলৰ নিচিনাকৈ ললিতাৰ কপালৰ উজ্জ্বল সেন্দুৰখিনি মাছ বজাৰত জিলিকি থাকিল। তাইৰ লুডুৰ পুডুৰ ল'ৰাটোৱে থপথপকৈ খোজ কাঢ়ি কাঢ়ি মাছ বজাৰৰ অইনবোৰ মাছ বেচা মানুহৰ মৰম খাই ফুৰিবলৈ ধৰিলে। মাছ বজাৰত এইটো অৱস্থাত ললিতাক দেখি ৰায়চৌধুৰীয়ে অস্বস্তি অনুভৱ কৰিলে। তেওঁ মাছ কিনিবলৈ এইখন বজাৰলৈ পাই নাহেই।
জাহাজ ঘাটৰ ওচৰতে মানুহকেইটামানে অলপীয়াকৈ মাছ বেচে। তাতেই তেওঁৰ মাছ কিনা হয়। আজি 2 দিনমান তাত মাছ ওলোৱা নাই। ইফালে মণিকাৰ স্বাস্থ্যদাৰৰ কাৰণে মাছৰ অত্যন্ত প্ৰয়োজন। 40 বছৰীয়া ৰায়চৌধুৰী 60 বছৰীয়া বুঢ়াৰ খোজেৰে ললিতাৰ ফালে আগুৱাই গ'ল। ললিতাই ৰৌ মাছ বেচিছে। মজলীয়া জোখৰ তেজাল মাছ। এইকেইটা মাছ দীঘলে পুতলে গায়ে গাড়ীয়ে সমান। যেন উষ্ণতা, বুকুৰ বেৰ, স্বাস্থ্যৰ মান আদি নিৰ্দিষ্ট কৰি দিয়া এয়াৰ ফৰ্চৰ নিচিনা চাকৰিৰ ইণ্টাৰভিউৰ কাৰণে ৰৈ থাকোঁতে এডল মাছ জালত পৰিল আৰু ললিতাৰ চালনীত উঠিলহি। যিজন মানুহে মাছ দৰাই আছিল তেওঁ বোধহয় বিৰক্ত হ'ল। দিয়া বুলি তেওঁ এখন 10 টকীয়া নোট ললিতাৰ ফালে আগুৱাই দিলে। ললিতাই সমান ক্ষিপ্ৰতাৰে মাছটোৰ গালেদি তমাল এডাল ভৰাই ওলোমাই মানুহজনৰ হাতত তুলি দিলে। তাৰ পিছত ললিতাই 5 টকীয়া নোট এখন মানুহজনক উভতাই দি উঠিল। ঠিক এনে সময়তে ৰায়চৌধুৰী গৈ তাইৰ সন্মুখত থিয় হ'ল। মাছ নিব নেকি ভিনদেউ? নিয়ক, আজি মাছকেইটা ভাল, ললিতাই ক'লে। কথাষাৰৰ লগে লগে তাইৰ মুখত লাজ, ভয়, সংকোচ, উৎসাহ সকলোবোৰ মিহলি হৈ এটা অদ্ভুত শীতল হাঁহি বিৰিঙি উঠিল। ৰায়চৌধুৰীয়ে বুকুত এটা মৃদু বেদনা অনুভৱ কৰিলে। কি কাৰণত তেওঁ নিজেই ঠিককৈ বুজিব নোৱাৰিলে। তেওঁ বৰ বেয়া লাগিল। কথা ক'ব খোজোতে তেওঁৰ কথাবোৰ ডিঙিৰ ওচৰত ৰৈ যোৱা যেন পালে। কওঁ নকওঁকৈ তেওঁ ক'লে, মাছটো নিব লাগিছিলেই, কিমান দাম কৰিছা? ললিতাই লগে লগে তমাল এডাল হাতলৈ তুলি ল'লে। তাৰ পিছত আপোনাকনো আৰু দামৰ কথা কি ক'ম, নিয়কচোন বুলি তাই মাছ এটা চিলাই পেলালে। ৰায়চৌধুৰীয়ে ক'লে, তথাপিতো কোৱাচোন। ললিতাই মাছটো ৰায়চৌধুৰীৰ হাতলৈ তুলি দি ক'লে, দিয়ক, আপোনাৰ যি মন যায় তাকে দিয়ক বাবু। ৰায়চৌধুৰীৰ বৰ অস্বস্তি লাগিল। কেইমুহূৰ্তমান দুধুৰ-মুধুৰ অৱস্থাত থকাৰ পিছত তেওঁৰ মগজত এটা বুদ্ধি খেলালে। খুচুৰা টকা থকা স্বত্তেও তেওঁ এখন 10 টকীয়া নোট ললিতাৰ হাতত দিলে। ললিতাই মাছটোৰ দাম 3 টকা ৰাখিলে। ৰায়চৌধুৰীয়ে লগে লগে আপত্তি কৰিলে, নহয়, এইমাত্ৰ তুমি ইয়াৰ লগৰ মাছ 5 টকাত বেচিছা, মই নিজেই দেখিছোঁ। ললিতাই ক'লে, সেইটো বেলেগ কথা ভিনদেউ, আজি আমাৰ বেচা কিনা ভাল। মাছখিনি কিনাও হ'ল ভাল দামত, বেচাও হৈছে ভাল দামত। মই লোকচান ভৰি আপোনাক দিয়া নাই নহয়, নিয়ক ভিনদেউ। ৰায়চৌধুৰী সেই একে অস্বস্তিৰে যাওঁ নাযাওঁকৈ আঁতৰি যাব খুজিলে। এনেতে ওচৰৰ পৰা মানুহ এজনে সুধিলে, কিমান দিলে মাছটোত? ৰায়চৌধুৰী থতমত খাই ৰ'ল। সোধা মানুহজন পুহাৰীৰ লগত দৰ-দাম কৰি মাছৰ দাম ঠিক কৰাতকৈ গ্ৰাহকৰ পৰা কিনা দামটো জানি লোৱা কৌশলৰ পক্ষপাতী। ৰায়চৌধুৰীয়ে সংকুচিত দৃষ্টিৰে লগে লগে ললিতালৈ চালে। ললিতাৰ চকুতো এক অসহায় মিনতিৰ দৃষ্টি ফুটি উঠিল। মানুহজনৰ মুখলৈ নোচোৱাকৈ 5 টকা বুলি কৈ ৰায়চৌধুৰী লৰালৰিকৈ আঁতৰি গ'ল। মাছ বজাৰৰ পৰা বাহিৰলৈ ওলোৱা বাটৰ মুখৰে ৰায়চৌধুৰীৰ লগত জাহাজ কোম্পানীৰ মেনেজাৰ চাহাবৰ মুখামুখি হৈ গ'ল। মেনেজাৰ নিজে বজাৰ কৰিবলৈ অহা দেখি ৰায়চৌধুৰী আচৰিত হ'ল। মাছটো লৰালৰিকৈ বাওঁ হাতলৈ আনি তেওঁ সোঁহাত কপাললৈ তুলি মেনেজাৰক নমস্কাৰ জনালে। কিন্তু তাৰ পিছতে মেনেজাৰে যেতিয়া মাছটোৰ দাম কিমান ল'লে বুলি সুধিলে, তেতিয়া তেওঁ আকৌ থতমত খাই ৰ'ল। জাহাজ কোম্পানীৰ কৰ্মচাৰীসকলৰ দুখ দুৰ্দশা বৰ্ণাই অধিক দৰমহা আৰু বনাছৰ কাৰণে হাদিৰমানৰ আগতে যিখন দৰখাস্ত মেনেজাৰৰ হাতত দিয়া হৈছে, তাত ৰায়চৌধুৰীৰ চহীটো প্ৰথমে আছে। সেইজন মেনেজাৰৰ লগত 5 টকীয়া মাছ এটাৰে সৈতে মুখামুখি হোৱাটো তেওঁ ধৰা পৰি যোৱা যেন পালে। তেওঁ লাহেকৈ ক'লে, 4 টকা ছাৰ। 4 টকা? জাহাজ কোম্পানীৰ হিচাপী মেনেজাৰ উৎফুল্ল হৈ উঠিল। 4 টকাত ভাল মাছ পাইছা দিয়া। আছেনে আৰু ইয়াৰ লগৰ মাছ? এইমাত্ৰ মুক্তি পোৱা কয়দীয়ে বাহিৰৰ জেলখানালৈ উভতি চোৱাৰ দৃষ্টিৰে ৰায়চৌধুৰী এবাৰ মাছ বজাৰৰ ফালে উভতি চালে। তাৰ পিছত সহজ হ'বলৈ অপ্ৰাণ চেষ্টা কৰি ক'লে, জানো ছাৰ, নাই হ'বলা। মানুহ এটাই এটাইবোৰ মাছ বেচি এই মাছটোকে লৈ বহি আছিল। এটা মাছ লৈ বহি থাকিবলৈ আমনি লাগিল হ'বলা, সেইকাৰণে অলপ কম দামতে দি দিলে যেন পাওঁ। তোমাৰ কপাল ভাল আছিল বুলি সেমেকা হাঁহিৰে মেনেজাৰ বজাৰলৈ সোমাই গ'ল। দুটা জিয়া ফাঁকি দি ৰায়চৌধুৰীৰ বিৰক্তি লাগিল। চকুত লগা মাছ এটা চহৰৰ মাজেদি এনেকৈ ওলমাই নিয়া এনেই বিড়ম্বনাৰ কথা, তাতে মাছটোৰ দামটোৱে তেওঁক বেছি বিব্ৰত কৰিব। এবাৰ তেওঁ ভাবিলে, চিনাকি দোকান এখনৰ পৰা পুৰণি খবৰ কাগজ এখন খুজি তাৰে মাছটো মেৰিয়াই ল'ব নেকি। কিন্তু তাতকৈ বজাৰ এলেকাৰ পৰা যিমান সোনকালে পৰা যায় আঁতৰি যোৱাৰ প্ৰয়োজনটো তেওঁ বেছিকৈ অনুভৱ কৰিলে। তেওঁ বেগ দিলে। বাটৰ প্ৰায়বোৰ মানুহে মাছটোলৈ চালে। বহুত অচিনাকি মানুহে মাছটোৰ দামটো সুধিলে। ৰায়চৌধুৰীয়ে নিৰ্বিকাৰভাৱে 5 টকা বুলি কৈ আগবাঢ়িল। পাৰ্কখনৰ ওচৰৰ চাৰিআলিটো ঘূৰাৰ পিছত সিফালৰ পৰা আহি থকা মোহন পেচকাৰে ৰায়চৌধুৰীক বিশেষকৈ হাতত থকা মাছটো দেখি মুখখন কাণৰ ওচৰলৈকে মেলি হাঁহি দিলে। তাৰ পিছত তেওঁ এক ৰহস্যময় সুৰত ক'লে, মাছ খাইছে আৰু। মানুহটো ৰায়চৌধুৰীৰ ওচৰৰ ইটো চুবুৰীৰ মানুহ। তেওঁৰ ঘৈণীয়েকজনী বৰ ভাল মানুহ। মণিকাৰ অসুখৰ সময়ত প্ৰায়ে খবৰ ল'বলৈ গৈছিল। 2 দিনমান হস্পিতাললৈকো গৈছিল।
ঘৈণীয়েকৰ লগতে মোহন পেচকাৰো কেইবাদিনো ৰায়চৌধুৰীহঁতৰ ঘৰলৈ গৈছিল আৰু ঘৰৰ কাম বন কৰি থকা ললিতাৰ আঁতিগুৰি লৈ ৰায়চৌধুৰীৰ লগত তাইৰ সম্পৰ্কে অশুভনীয় ৰসিকতা কৰিছিল। মানুহটোৰ কথাষাৰ শুনিয়ে ৰায়চৌধুৰীৰ খং উঠি গ'ল। তথাপি তেওঁ হাঁহিবৰ চেষ্টা কৰি ক'লে, পালে নেখাম কিয়? মোহন পেচকাৰে কথাৰ সুৰত আৰু ৰহস্য মিহলাই চকুত অৰ্থপূৰ্ণ ইংগিত সানি সুধিলে, দাম ল'লেনে নাই? ৰায়চৌধুৰীয়ে অত্যন্ত সহজভাৱে ক'লে, লৈছে, 3 টকা লৈছে। এই লেতেৰা মনৰ মানুহটোক তেওঁ ফাঁকি দিবলৈ মন নগ'ল। প্ৰথমবাৰৰ কাৰণে তেওঁ মাছটোৰ সঁচা দাম ক'লে। ঘৰ পাবলৈ বেছি দূৰ নাছিল। এইকণ বাট ৰায়চৌধুৰীয়ে আৰু বেগ দিলে। সনাতন উকিলে গেটৰ ওচৰত তেওঁৰ কনিষ্ঠ সন্তানটোক ৰাস্তাৰ বস্তু দেখুৱাই দেখুৱাই ইংৰাজী শিকাইছিল। দূৰৰ পৰা ৰায়চৌধুৰীক মেন আৰু হাতত ওলমাই অনা বস্তুটোক ফিজ বুলি কৈ তেওঁ ডাঙৰকৈ সুধিলে, কি হে, ঘৰত ভোজ তোজ কিবা পাতিছে নেকি? ডাঙৰ মাছ আনিলা দেখোন, কিমান ল'লে? সনাতন উকিল নিজেই যথেষ্ট টকা পইচা থকা মানুহ। তাতকৈ ডাঙৰ কথা, তেওঁ এই গোটেই পৃথিৱীখন টকাৰ ওপৰত বৈ আছে বুলি ভাবে আৰু টকা নথকা মানুহবোৰক পৃথিৱীখন এনে গধুৰ কৰি থকা বস্তু বুলি গণ্য কৰে। ৰায়চৌধুৰীয়ে গহীন মাতেৰে মাছটোৰ দাম 6 টকা বুলি কৈ আগবাঢ়িল। পিছ মুহূৰ্ততে সনাতন উকিলে পুতেকক প্ৰথমতে গেলা শব্দটোৰ ইংৰাজী, তাৰ পিছত একেলগে গেলা মাছ শব্দটোৰ ইংৰাজী শিকাবলৈ আৰম্ভ কৰিলে। ঘৰ পাই মজিয়াত মাছটো থৈ ৰায়চৌধুৰীয়ে দীঘলকৈ উশাহ ল'লে। বহুত দূৰ বাট খোজকাঢ়ি অহা মানুহৰ ভাগৰেৰে তেওঁ মুহা এটাত বহি পৰিল। মণিকাই ওচৰ চাপি আহিয়ে মাছটোৰ দামৰ কথা সুধিলে। জেপৰ পৰা ৰুমাল এখন উলিয়াই হাতত গলধনৰ ঘাম মচিবলৈ আৰম্ভ কৰি ৰায়চৌধুৰীয়ে ক'লে, কওঁ শুনা, বহুত কথা। তাৰ পিছত ৰায়চৌধুৰীয়ে জাহাজ ঘাটত আজি মাছ নোলোৱাৰ পৰা আৰম্ভ কৰি ললিতাই মাতি নি মাছটো হাতত তুলি দিয়ালৈকে সকলো কথা খুটিনাটি মাৰি ক'লে। শেষত তেওঁ ক'লে, মই মাছটোৰ আচল দামকে ৰাখিবলৈ কৈছিলোঁ। তাই নুশুনিলে, 3 টকাহে ৰাখিলে। মণিকাৰ নাকৰ পাহি দুটা ফুলি উঠিল। তেওঁ চকুৰ দুটা ডাঙৰকৈ মেল খাই গ'ল। দিনটোৰ অফিচৰ খাটনিৰ পিছত বাহিৰে বাহিৰে বজাৰত সোমাই অহা মানুহটোৰ ক্লান্ত মুখখন তেওঁৰ চকুত নপৰিল। ৰুমালেৰে মচোতে বাট পৰি জিলিকি থকা ৰায়চৌধুৰীৰ কপালৰ ঘামৰ টোপালকেইটা তেওঁৰ চকুত নপৰিল। মানুহটোৰ কথাৰ ভাগৰুৱা অথচ নিৰ্মল সুৰটো তেওঁৰ কাণত নপৰিল। ৰায়চৌধুৰীয়ে কথা শেষ কৰাৰ পিছত এক মুহূৰ্ত সময় যাবলৈ নিদি তেওঁ তীক্ষ্ণ মাতেৰে ক'লে, তাইহে আপোনাৰ পৰা পইচা ল'ব, ফাঁকিনো দিয়ে কিয়? এনেই দিছে, তাকে কৈ নিদিয়ে কিয়? কৈ উঠি মণিকা উচাত মাৰি গুচি গ'ল। ৰাতি ভাত খাবৰ সময়ত কাঁইট বচাৰ নামত মণিকাই এনেই মাছ এটুকুৰা লিৰিকি বিদাৰি থাকিল। খালে নে নেখালে লক্ষ্য কৰাৰ ধৈৰ্য ৰায়চৌধুৰী নাছিল। খোৱা বোৱাৰ পিছত আগফালৰ বাৰাণ্ডাৰ চকীখনত বহি থাকোঁতে ৰায়চৌধুৰীৰ কষ্টটো আৰু তীব্ৰ হৈ গ'ল। তেওঁ কাণত পৰিল, ওচৰৰ ঘৰত নন্দই ললিতাক চেপা মাতেৰে দবিয়াইছে। কথাবোৰ তেওঁ বুজি নাপালে, কিন্তু মাছ, ভিন্দৌ এইকেইটা শব্দ তেওঁ পৰিষ্কাৰকৈ শুনিলে। অলপ দিনৰ আগৰে পৰা নন্দক দেখিলে ৰায়চৌধুৰী এনেই অস্বস্তি লগা হৈছিল। আজি যদি নন্দই মাছটোক কেন্দ্ৰ কৰি ললিতাক দবিয়াইছে, তেনেহ'লে তেওঁ কাইলৈৰ পৰা তাৰ আগত মুখ উলিয়াব নোৱাৰিব। কিন্তু পিছদিনা ৰাতিপুৱাই তেওঁলোকৰ নিজৰ বাৰাণ্ডাত নন্দৰ মুখামুখি হ'বলগীয়া হ'ল। ৰাতিপুৱাই নন্দই আগফালে থিয় হৈ বাবু বাবুকৈ মাতিবলৈ ধৰিলে। ৰায়চৌধুৰীৰ বুকুখন চিৰিংকৈ উঠিল। অপ্ৰাণ চেষ্টাৰে প্ৰকৃতিস্থ হ'বলৈ চেষ্টা কৰি তেওঁ আদালতৰ মঞ্চলৈ উঠি যোৱা অপৰাধীৰ নিচিনাকৈ আগফালৰ বাৰাণ্ডালৈ ওলাই গ'ল। ৰাতি নন্দই ললিতাক দবিওৱা মণিকায়ো শুনিছিল। ঘটনাটো বুজ ল'বলৈ চুৰণিৰ নিচিনাকৈ তেওঁ মাজৰ কোঠালীৰ খিৰিকীৰ পৰ্দাৰ ফাঁকত চকু ৰাখিলে। নন্দই ক'লে, কালি তাই আপোনাৰ পৰা মাছটোৰ কাৰণে পইচা লৈছে। মই বৰ লাজ পাইছোঁ বাবু, আপুনি বেয়া নাপাব। কথাখিনি কৈ নন্দই 3টা টকা ৰায়চৌধুৰীৰ ফালে আগবঢ়াই দিলে। ৰায়চৌধুৰীয়ে লগে লগে নহয় নহয় কৰি উঠিল। তেওঁ ক'লে, নহয় নহয় নন্দ, তাইতো অইনতকৈ মোৰ পৰা 2 টকা কমকৈহে লৈছে। এয়াতো তোমালোকৰ ঘৰৰ পুখুৰীৰ মাছ নহয়, কিনি অনা মাছ। নন্দই ৰায়চৌধুৰীক শেষ কৰিবলৈ নিদিলে। ক'লে, নহয় বাবু, ইমান দিন আপোনালোকৰ আশ্ৰয়তে আছোঁ। আপোনালোকে নোকোৱাকৈ মই 2-এটা মাছ আপোনালোকক দি থাকিব লাগিছিল। তাই বুৰ্বক, সেইকাৰণে আপোনাৰ পৰা পইচা ল'বলৈ সাহস কৰিলে। বেয়া নাপাব বাবু। নন্দই ওচৰ চাপি আহি ৰায়চৌধুৰীৰ হাতত টকা 3টা গুজি দিলে।